हेलो फ्रेंड्स मैं अफजारुल इस्लाम एसिस्टेंट टीचार आंडार डि गवर्नमेंट ऑफ आसाम बंधुসকল लार्न फास्टर অন্য এক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাজ্যৰ উচ্চ শিক্ষাৰ ব্যৱস্থাত আমূল পৰিৱৰ্তন। এতিয়াৰ পৰা 4 বছৰীয়া হ'ল স্নাতক পাঠ্যক্ৰম। স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰতে সলনি হ'ল স্নাতকোত্তৰ পাঠ্যক্ৰম। এতিয়াৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ল 3 বছৰৰ পৰিৱৰ্তে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম। আজিৰ ভিডিঅ'টোত আমাৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু মহোদয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত আৰু এই বছৰৰ পৰা নতুনকৈ যি 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰিছে সেই সন্দৰ্ভত বিস্তৃত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰিছে। আহকচোন আমি শুনি লওঁ। যি 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম অনুমোদন জনাইছিলে সেই পাঠ্যক্ৰমৰ লগতে NEPৰ বিভিন্ন দিশ আলাপ আলোচনা কৰি আমি সকলো ষ্টেক হোল্ডাৰৰ লগত কেইবালানিও আমি আলোচনা কৰাৰ পাছত গুৱাহাটী ইউনিভাৰ্চিটিত আমি আটাইকেইখন ইউনিভাৰ্চিটিৰ কাৰণে 4 year ডিগ্ৰী কোৰ্চৰ মডেলটো মাননীয় মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিছিল। আৰু ইতিমধ্যে ইয়াৰ কাৰিকুলাম ইয়াৰ সিলেবাছ বিভিন্ন বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰিছিল আৰু সেই অনুযায়ী আমি এই বছৰ NEP মতে 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমৰ আমি নামভৰ্তি কৰিলোঁ আৰু নামভৰ্তি কৰাৰ পাছত আজিৰে পৰা সকলো মহাবিদ্যালয়ত পাঠদান আৰম্ভ হৈছে। গতিকে সকলো ছাত্ৰ ছাত্ৰী আৰু উচ্চ শিক্ষাৰ অনুষ্ঠানলৈ মোৰ ফালৰ পৰা এটা নতুন অধ্যায়ৰ শুভাৰম্ভ খুব সুকলমে কৰাৰ বাবে মই তেওঁলোকক অভিনন্দন জনাইছোঁ আৰু আশা ৰাখিছোঁ আমি ভাৰতবৰ্ষৰ ভিতৰতে NEP প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আমি এখন আগৰণুৱা ৰাজ্য হিচাপে আমি আগবাঢ়ি যাম। মূলতঃ ইয়াত এইটো নতুন বহুত একো নাই। ইয়াৰ আগত আমাৰ যি চইচ বেছড কাৰিকুলাম আছিল তাত বহুখিনি কথা আছিল। এতিয়া ইয়াৰ কিছু কাৰিকুলাম চিলেবাছখিনিৰ অলপ ৰিডিজাইনিং কৰা হৈছে আৰু ৰিডিজাইনিং কৰাৰ লগে লগে যিহেতু NEP এটা ষ্টুডেণ্ট চেণ্ট্ৰিক পলিচি হয়, গতিকে ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ এই পাঠ্যক্ৰমখিনি আয়োজন কৰা হৈছে। 4 বছৰীয়া কোৰ্চ, কিন্তু 3 বছৰতে কোনোবাই ডিগ্ৰী লাভ কৰিব। আগতে যেনেকৈ 3 বছৰত লাভ কৰে এতিয়াও 3 বছৰত লাভ কৰিব, কিন্তু 4ৰ্থ বছৰটো কৰিলে তেওঁ যিটো পোষ্ট গ্ৰেজুৱেট মাষ্টাৰ্ছৰ কাৰণে তেওঁ 2 বছৰৰ ঠাইত 1 বছৰ কৰিলে তেওঁ মাষ্টাৰ্ছ লাভ কৰিব। তাৰোপৰি ইয়াত মই আজি বিভিন্ন ষ্টুডেণ্টবিলাকে তেওঁলোকে কেইটা মেজৰ লৈছে কেইটা মাইনৰ লৈছে, কোনোবাই মেজৰ লোৱা নাই, এই গোটেইখিনি চাই দেখিছোঁ বহু সংখ্যক আধা সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ছিংগল ছাবজেক্টত মেজৰ লৈছে, কিন্তু আধা সংখ্যকে 2টা ছাবজেক্টত তেওঁলোকে মেজৰ লৈছে। আমি ইয়াক ইমপ্লিমেণ্ট কৰাৰ জৰিয়তে যেনেকৈ শিক্ষক শিক্ষয়িত্ৰী সকলো সুবিধা অসুবিধাখিনি বুজিব আৰু ছাত্ৰ ছাত্ৰীসকলেও বুজিব। মই মহাবিদ্যালয়ৰ শিক্ষকসকলক বিশেষ এটা অনুৰোধ জনাব বিচাৰোঁ। এইবাৰ নামভৰ্তিত মই দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে কোৰ্চ ছাবজেক্ট ছিলেকশ্যন কৰাৰ ক্ষেত্ৰত তেওঁলোকে অলপ কেতিয়াবা কনফিউজ কৰিছে, বহুতখিনি কাউন্সেলিং কৰিব লগা হৈছে। আমাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আগতীয়াকৈ যদি আমাৰ হায়াৰ ছেকেণ্ডেৰী শ্ৰেণীসমূহত তেওঁলোকে গৈ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলত গৈ তেওঁলোকে আগতীয়াকৈ অলপ যদি কাউন্সেলিং কৰে তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলে মানে ডিগ্ৰীত কি পঢ়িব কি নপঢ়িব এইটোক লৈ তেওঁলোকে এটা ক্লেৰিটি লাভ কৰিব। মই বহুতত দেখিছোঁ যে কিছুমান ছাবজেক্ট আছে যিবিলাক ছাবজেক্টত নামভৰ্তি 50% আসনো সেইবিলাক অলপ নতুন ধৰণৰ ছাবজেক্ট, যেনে ধৰি লওক কোনোবাত এগ্ৰিকালচাৰ আছে, ক'ৰবাত টুৰিজম আছে, এইবিলাক ছাবজেক্টত ছাত্ৰ ছাত্ৰীয়ে আধা সংখ্যক আসনো ফুলফিল হোৱা নাই। মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এই নতুন ধৰ্মী যিসমূহ বিষয় আছে বা কোৰ্চ আছে এইবিলাকৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী স্কুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এটা এৱেৰনেছ কৰিব লাগে। আমি বিভাগৰ তৰফৰ পৰাও কৰিম আৰু মহাবিদ্যালয়ক মই সহযোগিতা কৰিবৰ কাৰণে আগবঢ়াইছোঁ। নাই, প্ৰথম 1 বছৰ সমাপ্ত কৰি পেলাই যদি কোনোবা যে 1 বছৰৰ পাছত 1 বছৰ তেওঁ পঢ়িলে, 2টা ছেমিষ্টাৰ পঢ়িলে, 2টা ছেমিষ্টাৰ ক্ৰেডিটখিনি লাভ কৰিলে, কিন্তু দ্বিতীয় 3rd ছেমিষ্টাৰলৈ তেওঁ যাব নোৱাৰে,
তেওঁৰ কিবা ব্যক্তিগত অসুবিধা হ'ল তেওঁ এটা বছৰৰ কাৰণে এখন চাৰ্টিফিকেট পাব অৰ্থাৎ চাৰ্টিফিকেট তেওঁৰ যিটো কোৰ্চ 2 বছৰ সম্পূৰ্ণ কৰিলে তেখেতে ডিপ্ল'মা পাব এতিয়া ডিপ্ল'মাটো যিটো 4টা সেমিষ্টাৰ তেওঁ সম্পূৰ্ণ কৰিলে আৰু তাত তেওঁ যি ৰিকুৱাৰ্ড মানে ক্ৰেডিট পাব লাগে সেইখিনি তেওঁ পাইছে গতিকে তেওঁ ডিপ্ল'মাৰ কাৰণে যোগ্য 6টা সেমিষ্টাৰ সম্পূৰ্ণ কৰিলে তৃতীয়টো বছৰ সম্পূৰ্ণ কৰিলে তাত তেওঁ ডিগ্ৰীৰ কাৰণে যোগ্য চতুৰ্থ বছৰটোত অনাৰ্ছৰ কাৰণে ৰিচাৰ্চ কাৰণে অৰ্থাৎ ডিগ্ৰী উইথ অনাৰ্ছ ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে লাভ কৰিব আৰু তাৰ পাছত তেখেতে উচ্চ শিক্ষাৰ যিটো মাষ্টাৰ্ছৰ কোৰ্চটো আছুতীয়াকৈ কৰিব লাগিব নাই মই প্ৰথমটো এতিয়া আণ্ডাৰ গ্ৰেজুৱেটৰ কথাটো কৈ আছো আণ্ডাৰ গ্ৰেজুৱেটত 2 বছৰৰ শেষ কৰাৰ পাছত তেওঁৰ যি ক্ৰেডিট ৰিকুৱাৰমেণ্ট থাকে সেই ক্ৰেডিটখিনি লাভ কৰাৰ পাছত তেখেতে ডিপ্ল'মা ইন BA মানে যিটো কোৰ্চ আছিলে ডিপ্ল'মা ইন আৰ্টছ বা ডিপ্ল'মা ইন চাৰ্চ সেইটো তেওঁ লাভ কৰিব 4 বছৰ কৰাৰ পাছত কাৰণ আমাৰ আগতে আছিলে 3+2 এতিয়া হৈ যাব 4+1 কাৰণ এই ডিগ্ৰীটোতে তেওঁ অনাৰ্ছটো অন্তৰ্ভুক্ত কৰি ল'ব পাৰিব অৰ্থাৎ যদি মই কওঁ যে আগতে 3+2 আছিল এতিয়া 3+1 স্কোপ এটাও আছে 3+2 স্কোপ এটাও আছে ষ্টুডেণ্ট চেন্ট্ৰিক পলিচি বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে আগলৈ শিক্ষা বা কেৰিয়াৰৰ সৈতে জড়িত প্ৰতিটো বিষয়ৰ আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব জয় হিন্দ জয় অসম